প্ৰিয় সংগীতপ্ৰেমী শুভাকাংক্ষীসকল, গণশিল্পী ৰাজীৱ হদিয়াদেৱৰ এই সমাদৃত গীতটি মৰাণ পথালিবাম টেপৰ চালিবামৰ আমাৰ শিশু প্ৰতিভা প্ৰবাল হাজৰিকাই কণ্ঠ দি কভাৰ গীত হিচাপে আপোনালোকলৈ আগবঢ়াই দিছে। প্ৰবালৰ এয়া প্ৰথম প্ৰয়াস। আশা কৰোঁ আপোনালোকৰ ইতিবাচক মতামত আৰু শুভাশীষে প্ৰবালক সংগীতৰ জগতখনত আগবাঢ়ি যাবলৈ অনুপ্ৰেৰণা যোগাব। লুইতখন ভৰিলে মেটেকাৰে ওপাৰত ভৰিলে যাব পশ্চিমৰ বতাহজাক শুবলৈ বলিছে তাৰ জানো ৰাখিছ খবৰ। ধৰিলে মেটেকাৰে পাৰত ধৰিলে যাব পশ্চিমৰ বতাহজাক শুবলৈ বলিছে তাৰ জানো ৰাখিছ খবৰ। বোলো অসমীয়া দুৰ্গা দেৱালীয়ে কঙালীক চাপিলে নিয়ে আহি ভোগালীক নাখিলে পশ্চিমৰ বতাহজাক শুবলৈ বলিছে অসমীয়া জাতি আজি কোন দিশে, অসমীয়া জাতি বাৰু কোন দিশে। লুইতখন ধৰিলে মেটেকাৰে পাৰত ধৰিলে যাব পশ্চিমৰ বতাহজাক শুবলৈ বলিছে তাৰ জানো ৰাখিছ খবৰ। ইতিহাস হ'ল এবেগে কাপোৰে ইয়াতে তাত বাতি কৰি দিগবাণী তৰি আজি কাপোৰ বৈ নুকুনে। আৰু কি কৰিছোঁ আমি অসমীয়া মাধ্যমত আমাৰ ল'ৰা নপঢ়াওঁ মাতৃভাষা নুফুটে মুখ ইংৰাজীও নুফুটে মুখ বুলি মাতিলেহে ভাল পাওঁ আই পিতাই নিশিকাওঁ লাজ। বোলো অসমীয়া ইতিহাস পঢ়িয়াই চা মূল নুবুজিবি মোক নিজৰ সংস্কৃতি অমান্য নকৰিবি কমাই দে পশ্চিমীয়াবোৰ। বোলো নিজৰ সংস্কৃতি অমান্য নকৰিবি কমাই দে পশ্চিমীয়াবোৰ। লুইতখন ধৰিলে মেটেকাৰে পাৰত ধৰিলে যাব পশ্চিমৰ বতাহজাক শুবলৈ বলিছে তাৰ জানো ৰাখিছ খবৰ। হৰি নামৰ বাণীৰে জাতিটো গঢ়ি থৈ গ'ল বিষ্ণু জ্যোতি আৰু ভূপেন মামাহঁতেও গীতৰ ভাষাৰে বহু কথাই কৈ গ'ল। অসমীয়া আজি জাগি পৰক নিদিবি আনৰ সংস্কৃতি
আদৰি থাকোঁতে ঘৰতে হবি কৈদা বোলো জাক অসমীয়া সময় থাকোঁতে নহ'লে ৰখা তলে যাব অসম ৰখা তলে যাব মই অসমীয়া বুলি ৰুই তৰ পাৰত জয় আই অসম কোনে ক'ব জয় আই অসম কোনে ক'ব কি ক'ব আৰু কোনে ক'ব